হে গাইস, নমস্কাৰ, সুপ্ৰভাত। আজি 22 জানুৱাৰী, 26 জানুৱাৰীলৈকে ময়ো অসম যাই আছোঁ। গতিকে মনত খুচি ভাৱ লৈ পেলাই মানে অসমখন দেখা পাম 1 বছৰৰ মূৰত ভাই। গতিকে বাহিৰ বাই বাই টাটা কৰিম। মোটামুটি 1 বছৰ হ'ল। ফেব্ৰুৱাৰী পাই জানুৱাৰীৰ লাষ্টত আহিছিলোঁ, প্ৰথম ফেব্ৰুৱাৰীত। তাৰপিছত এগেন আহি এইবাৰ জানুৱাৰীত কাম কৰিলোঁ। জানুৱাৰীৰ 24 তাৰিখ হ'লে মোটামুটি 1 বছৰৰ কাষে অলপমান দিন কম। গতিকে যাই কিবা না কিবা এটা কৰিম ভাই। আৰু বাহিৰত থাকিবৰ ইচ্ছা না অনিচ্ছা হৈ গৈছে আৰু জীৱন। কিমাননো কাম কৰিবি, হয়নে নহয় গাইছ? গতিকে ঘৰতে যাই পেলাই কিবা না কিবা এটা বেপাৰ বাণিজ্য মাথা মাৰিম। ভাল কৰ্মৰে 2 টকা কম হওক, ঘৰতে থকা ভাল। গতিকে সেই হিচাপ মনত অনুমান এটা লৈ পেলাই সেনেকৈ যাব ল'ম। কি হয় ভগৱানে আশীৰ্বাদত অহাকালিৰ দিনটো আৰু পৰহিৰ দিনটো, এই 2 দিন পাৰ হ'লে কিবাকৈ যাই অসম পাম বা গাইছ। একদম খুচি হৈছে, এক্সাইটেড হৈ থকা বুলি কয় যে, এক্সাইটেড। গতিকে যাম ভাই। টকা নহ'লেও, পইচা নহ'লেও, কিবা নহ'লেও মানে কি নিজৰ ঘৰখনৰ নেচনা মানে কি একো হ'বাই নোৱাৰে। ইয়াতে নাছে কি এইগিলা বিল্ডিং চাৰো চাইড বিল্ডিং, এই সেইগিলা বিল্ডিং মানে কি চাৰো চাইড বিল্ডিং দেখিছানে? গতিকে বিল্ডিঙত থকা সুখটো বেলেগ, আৰু নিজৰ ঘৰ ভাঙা চিঙা ফুটা ভাঙা যি নহওক তাতে থাকি পেলাই বিছনাখনত পৰি থকা সুখটোও বেলেগ। গতিকে যাই আছোঁ। মাঘততো যাব নাপালোঁ, মাঘৰ পাছত যাম। পাছতে হ'ল বিহু, উৰুকাৰ পাছত হ'ল। একো নাই আমাৰ কাৰণেনো কি, উৰুকা যাই পেলাই ঘৰত পাতিম আকৌ এগেন, হয়নে নহয় গাইছ? গতিকে যোৱাৰ টাইমতো 2 এটা এনেকুৱা শ্বৰ্ট ভিডিঅ' দিম, আপোনালোকে চাব। চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব প্লিজ। ভিডিঅ'গিলাখন অলপ কিজানি এনেকৈ যাই একো পইচা পোৱাৰ আশাত মই ভিডিঅ' বনোৱা নাই। কিন্তু কিছুমান সেই কি বুলি কয় এইগিলাখন, ক'ত কি কৈছিলোঁ, ক'ত কি কথা কৈছিলোঁ, সেইগিলা অনুভৱগিলাখন যাতে 20 বছৰ পাছতো যাতে আইডিটো খুলি দেখা পাওঁ, সেইটো অনুমান কৰি পেলাইহে মই ভিডিঅ'গিলা বনাইছোঁ। বেলেগ আৰু টকা যি পাম কোনোবা দিনা কোনোবা যুগত, সেইগিলাখন কপালত নাই। ইউটিউবৰ পইচা, ফেচবুকৰ পইচা। গতিকে ইমান আশা কৰি পেলাই ভিডিঅ' বনোৱা নাই। গতিকে সিটোকে মাথা মাৰি পেলাই ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ। অহাকালি আৰু এটা পাব। তাৰপিছত পৰহিৰ দিনাখনে কিহত যাম, কেনেকৈ যাম, সেইখিনি ভিডিঅ' পাবাক লাগি আশা থাকিল। বাই।